Hey, what's up guys? মই প্ৰভাকৰ আজি লৈ আহিছো নিউ ট্ৰিক যাৰ সহায়ত আপুনি বেলেগৰ গ্যালাৰীৰ ফটো চাব পাৰিব এটা নাম্বাৰটো অকল সেভ কৰিলে আপোনাৰ মোবাইলত তো বলক ভিডিওটো চাই লও আৰু যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বলক আৰম্ভ কৰো Guys, ইয়াৰ বাবে আপোনাৰ এটা এপ ইনষ্টল কৰিব লাগিব আৰু এপটো পাই যাব প্লে ষ্টৰত ইয়াৰ লিংক মই দিম ডেসক্ৰিপচনটো এবাৰ চেক কৰি ল'ব আৰু ইয়াক ওপেন কৰি ল'ব ইয়াৰ নাম হ'ল আইকন ইয়াক ওপেন কৰাৰ পিছত আপোনাক ভেৰিফিকেশনৰ বাবে আপোনাৰ নাম্বাৰটো দিব লাগিব মই আগতে ভেৰিফিকেশন কৰি থৈছো আৰু ৰেফাৰ কোড আহিব হেতু আপুনি ক্লিক কৰি আপোনাৰ একাউণ্টটো ভেৰিফাই কৰি ল'ব আৰু তাৰ পিছত আপোনাৰ যিমান কন্টেক্ট আছে সবৰ ইয়াত গ্যালাৰীৰ ফটো চাব পাৰিব তো মই জাস্ট এটো দেখাই দিলো কেনেকৈ আপুনি ইয়াৰ পৰা ডাইৰেক্ট WhatsAppত মেসেজ কৰিব পাৰিব কল কৰিব পাৰিব SMS কৰিব পাৰিব আৰু গ্যালাৰীৰ ফটোবোৰ চাব পাৰিব কিন্তু এটা কথা সকল সব গ্যালাৰীৰ ফটো চাব নোৱাৰিব কেইটামান স্পেশালি পিক্স হে চাব পাৰিব তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব